পিঠিফালে আছে পখিলা টেটু সেইটো দেখিছে ওলাইছো জোনাইলে মানে আজি অভিমান শৰ্ট ফিল্মখনৰ যিখন মনোজ ভাই প্ৰডাকশ্যন বেনাৰত আহি আছে তাৰ মানে শ্বুটিং আছে এদিনীয়া শ্বুটিং হৈ গ'ল ছেকেণ্ড ডে শ্বুটিং তাত মানে মোৰ এটা সৰু ৰোল আছে তাৰ কাৰণে ওলাইছো এতিয়া দোকানৰ পৰা বাই বাই লৈ লওঁ দেই বাই বাই পাপু বাই বাই ওলাইছো স্কুটিখনো চাৰ্জ দি লৈছোঁ ধুনীয়াকৈ চাৰ্জ হ'ব আৰু এৰুৱামৰো যাম আৰু এতিয়া লেটছ গ' স্ক্ৰীনত দেখিছে 94 কিলোমিটাৰ আছে এতিয়া ইয়াৰ পৰা 2 ঘণ্টা 6 মিনিট লাগিব তো মোৰ চাৰ্জ আছে আপোনাৰ 91 কিলোমিটাৰ যাব মানে আৰু 3 কিলোমিটাৰ এক্সট্ৰা আছে তো যেনে তেনে গৈ পামগৈ 3 কিলোমিটাৰ মানে কি হয় দেখা যাব এতিয়া 3 কিলোমিটাৰ ঠেলিবলগীয়া হয় নে কি হয় বা তো ইকনমি মোডত মাজে মাজে অকণমান চলাম 40 স্পীডত যাব তো ইকনমি মোডত গৈ পিনে হ'লেও মিলাই ল'ম মানে আৰু ইমানখিনি কি হয় চাই লওক আপোনালোকে এতিয়া পালোহি বগীবিল দলং আৰু এইখন স্কুটি কিনাৰ পাছত মানে অলাখন কিনাৰ পাছত এই আজি মানে ফাৰ্ষ্ট লং জাৰ্ণি কৰিম মানে 100 কিলোমিটাৰ ওপৰ জাৰ্ণি আজি প্ৰথম গৈছোঁ বগীবিল দলং পালোহি যিহেতু ডিব্ৰুগড়ৰ পৰা জোনাই গৈ আছোঁ তো গতিকে ইয়াত চক বাকী কিমান আছে জোনাইলে এতিয়াও বাকী আছে বৰ্তমান 89 কিলোমিটাৰ আপোনালোকে ধৰিব পাৰিছে না এজনী স্ক্ৰীনত 89 কিলোমিটাৰ মান এতিয়াও বাকী আছে 89 কিলোমিটাৰ আছে মোৰ মেপ অন কৰা আছে চাগে মেপ অন কৰাৰ কাৰণে হয়তো মেবি চাৰ্জ বেছিও খাব পাৰে গতিকে মই মেপখন এতিয়া অফ কৰিলোঁ যিহেতু ৰাস্তাখিনি চিনি পাওঁৱেই বাকী দেখিছে এইখিনি বগীবিলৰ ভিউ তো গতিকে মেপখন অফ কৰিলোঁ গুগল যিখন মেপ আছে তাৰপিছত নৰ্মেলি চলাওঁ আৰু যিহেতু ৰাস্তাটো চিনি পাওঁ আহি পালোহি এতিয়া কোলাজান মানে অকণমান স্কুটিখনৰ চাৰ্জো অকণমান কমি গ'ল গতিকে চাৰ্জো দি লৈছোঁ আমাৰ নিজৰ অঞ্চলৰে ল'ৰা এটা এখন ৰেষ্টুৰেণ্ট কোলাজানতে আছে আপোনালোকে চাব পাৰে কোলাজান যিটো চাৰিআলি সেইটো পোৱা আগত যদি ডিব্ৰুগড় ফালৰ পৰা আহে এইখন হোটেল কাগৰি তো হোটেল কাগৰি সেইফালে আছে দেখিছে তো এইফালে হোটেল কাগৰি আছে আমাৰ একদম খাছ মানে নিজৰ বন্ধু এজনে এখন ৰেষ্টুৰেণ্ট হয় তো গতিকে আপুনি মোৰ সেই স্কুটিখন দেখিছেই যে স্কুটিখন মই ইয়াতে চাৰ্জ দি লৈছোঁ আচলতে আৰু অকণমান চাৰ্জ যাতে বাঢ়ি যায় আৰু কিলোমিটাৰটো অকণমান বাঢ়িব যাতে জোনাইলে এতিয়াও 71 কিলোমিটাৰ বাকী আছে বুলি শুনিছোঁ গতিকে 71 কিলোমিটাৰ মোৰ আছে 58% চাৰ্জ তো গতিকে 58% চাৰ্জ আছে গতিকে আৰু অকণমান দি ল'লে মানে 71% চলিব পাৰিম আধা ঘণ্টামান খুব লগাই ল'ম তো গতিকে মই বন্ধুজনক চিনাকি কৰাই দিছোঁ আপোনালোকৰ মাজত যিহেতু কম বয়সতে মানে ইমান ধুনীয়া হোটেলখন খুলিছে খানাও মজা দিয়ে এই কৰণ আমাৰ জামিয়া হয় একদম অঞ্চলৰ পাৰ্টনাৰ হয় দেই কণ একদম কিমান দিন হ'ল এখন মানে খোলা অপেনিং 1.5 মাহমান হৈছে আৰু 1.5 মাহমান হৈছে নতুন ৰেষ্টুৰেণ্ট বহুত ধুনীয়া ধুনীয়া খাদ্য পায় আপোনালোকে আহিব আৰু যদি ডিব্ৰুগড় ছাইডৰ কোনোবা মানুহ হয় এখেত ডিব্ৰুগড় মানুহ হয় আপোনালোকে ডিব্ৰুগড় পৰা যদি আহে চিলাপথাৰ বা ধেমাজিলৈ কেতিয়াবা কিবা এসাঁজ যদি একদম আন্তৰিকতাৰে খাব বিচাৰে তেতিয়াহ'লে ইয়াত আহিব কাগৰি ন হয় হয় তো কাগৰিত আহিব আপোনালোকে বহুত ধুনীয়া শুশ্ৰূষা পাব আৰু কৈ দিব আপোনালোকে নিজৰ যদি ডিব্ৰুগড় হয় তেতিয়াহ'লে আপোনালোকে বেলেগত কিয় খাব লাগে আমাৰ ডিব্ৰুগড়ৰ ল'ৰা এটা হোটেলত খাব না স্কুটি মানে চাৰ্জ একদম খতম হৈ গ'ল মই পাই গ'লোহি বৈকুণ্ঠপুৰ বৰ্তমান তো বৈকুণ্ঠপুৰৰ তেল ডিপু এটা সোমাইছোঁ তাত চাৰ্জ দি আছোঁ সৌখন স্কুটি দেখিব পাৰে মই চাৰ্জ দি লৈছোঁ তো মোৰ এজন পাৰ্টনাৰ এজন আছে আমাৰ জানুৰ পাৰ্টনাৰ নামটো কৈ দিব আপোনাৰ যাদৱ পেগু তো কেতিয়াবা যদি আহে আপোনালোকে বৈকুণ্ঠপুৰ এইটো তেল ডিপুত সোমাব পাৰে যাদৱ পেগু একদম লগৰ তাৰ তেল ডিপু হয় দেখিব পাৰে একদম ধুনীয়াকৈ ইয়াত আপোনালোকে সোমাব পাৰিব ওচৰতে আছে একদম বৈকুণ্ঠপুৰৰ কাষতে লাগি আছে আপোনাৰ ৰাস্তা কাষতে জাষ্ট অকণমান সোমাব লাগে 100 মিটাৰমান হ'ব জাষ্ট তো গতিকে চাই থাকিব পাই আছোঁ আৰু অভিমানৰ শ্বুটিং চলি আছে বৰ্তমান মই গৈ শ্বুটিং জেগা পাই যাম আৰু কষ্ট নিশাচো আছে বুলি শুনিছোঁ লগতে গতিকে ভিডিঅ'টো মানে ধামাকা হ'ব আৰু মানে যিখন শ্বৰ্ট ফিল্ম আহিব একেবাৰে শেষত আহি জোনাই পালোহি জোনাই পাই মানে এতিয়া ইয়াতে অকণমান চাৰ্জ লগাই লৈছোঁ স্কুটিখন আৰু অকণমান লগাবলগীয়া হ'ল জাষ্ট পাইছোঁ অকণমান 4-5 কিলোমিটাৰ বাকী আছিলে এয়া দাদা আছে দাদা এখন ইলেক্ট্ৰিকে মানে গাড়ী ইয়াতো পায় দেখিছে নহয় তো আপোনালোকে এই ডিলাৰৰ নাম কি যে কুৰবাং ইঞ্জিনিয়াৰিং কুৰবাং ইঞ্জিনিয়াৰিং ডিলাৰ পালোঁ দিছে ইয়াতো মানে ধুনীয়া ধুনীয়া আছে জোনাই যিসকলে গাড়ী ল'ব বিচাৰে ইলেক্ট্ৰিক ইয়াৰ পৰা ল'ব পাৰে ইলেক্ট্ৰিক যিখিনি কিছুমান জেগাত টমটম বুলি কয় কিছুমান ই ৰিক্সা বুলি কয় তো আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ দাদাৰ ওচৰত লোকেশ্যনটো কি যে এইডোখৰ আপোনাৰ এড্ৰেছটো অঁ সেইটো এড্ৰেছটো আপোনালোকে বুজি পালে একদম এইটো এড্ৰেছত আহি যাব ধুনীয়াকৈ ল'ব পাৰিব ধুনীয়াকৈ ইয়াত গাড়ী আৰু ধুনীয়াকৈ আপোনাৰ হেৰিও কি বুলি কয় ফাইনেন্স চব হৈ যায় ন চব ইয়াতে ফাইনেন্স আপোনালোকে আহিব ইয়াতে ফাইনেন্সো হৈ যাব যিমান ডাউন পে'মেণ্ট কিমান দিব পাৰে ডাউন পে'মেণ্ট আপোনাৰ 65 মান দিলে পাই যাব এইখিনি 1.5 লাখ টকামান পৰে ন গাড়ীখিনি 1.5 লাখ টকামানত পাই যাব হা অকণমান কমো হ'ব পাৰে বেছি হ'ব পাৰে ৰেজিষ্ট্ৰেশ্যন অকণমান দাম পৰিব ধুনীয়াকৈ লৈ পাৰিব এতিয়া ময়ো এতিয়া ওলাই যাওঁ লাহেকৈ চাৰ্জ অকণমান হৈ গ'ল এতিয়া মনোজ ভাই ঘৰ পাই যামগৈ মানে ইমানখিনি চাৰ্জত তো আল্টিমেটলি মনোজ ভাই ঘৰ পাই গ'লহি অভিমানৰ শ্বুটিং যিহেতু চলি আছে মাজতে এক্ট্ৰেছ আপোনালোকে চাব পাৰে চিনি পাইছে চাগে
কস্তুৰী নিখাচৰ মানে নিখা ওলাই গতিকে নিখাচৰ আৰু ইয়াত আজি মাৰিলে তাই কোনে মাৰিলে খিনি আহি থাকোঁতে ৰাস্তাত ইমান ডাঙৰ দুৰ্ঘটনা দূৰৰ পৰা আহি জুনাইত দুৰ্ঘটনা হৈছে গতিকে বৰ দুখ লাগিছে এইকাৰণে ট্ৰিটমেণ্টটো গৌৰৱে কৰি দিব আচ্ছা শ্বুটিঙৰ এটা পাৰ্ট আছিলে গতিকে ৰঙা তেজ লাগি আছে বাকী কাইলৈ বাকীখিনি দেখাম আৰু শ্বুটিং ন এতিয়া ফ্ৰেছ হৈ লওক গেটাই একদম ফ্ৰেছ হৈ লওক বাই বাই ৰেডি শ্বুটিঙৰ কাৰণে আমাৰ মাজত আছে মাইনা গিৰিপ মাইনা ইমান মিঠা হম মই মিঠা ন তুমিও দিছে ময়ো দিছে অ' মাই ডগছ মাইনা বহুত ধুনীয়া পাৰফৰ্মেঞ্চ কালি ৰাতি ভাল লাগিলে মনোজ মাইনা পাৰফৰ্মেঞ্চটো কেনেকুৱা পালা তুমি কালি ভাল বহুত ধুনীয়া ন এইটো গেট আপ দেখিছে এইটো আল্টিমেট গেট আপ দেখা লোৱা মানে কি ক'ব আৰু দুদিনৰ আগত দাড়ি দিছিলে আজি দাড়ি নাই গোটেইটো দাড়ি মূৰা বুলি কয় এইটো কি হ'ল তুমি গিফ্ট আনিলা বোলে অ' ৰা বাইদেউ তুমি ইমান ধুনীয়া ধুনীয়া গিফ্ট দিছা বোলে চোৱা আমাকো দিবা নেকি কিবা গিফ্ট কিবা হ'ব ন' প্ৰব্লেম চেমিজ আজিকালি পিন্ধে ল'ৰাবিলাকে টেনশ্যন নাই ন কষ্ট কি কোৱা পিন্ধে আজিকালি চবে পিন্ধে হয় নাই আজি একদম ধুনীয়া গেটা কৰি গিফ্ট হ'লে যি হ'লে হ'ব তাই কষ্টিউম দেখিছে কিমান ধুনীয়া একদম সহজ সৰল গাঁৱলীয়া ছোৱালী কিন্তু পিঠিফালে আছে পখিলা টেটু সেইটো দেখিছে বেক চাইডটো চালে ক'ব এজনী খাতাৰনাক টাউনীয়া আৰু ফ্ৰণ্ট চাইড চাওঁ একেবাৰে সহজ সৰল বোৱাৰী আৰু একেবাৰে দেখিছে কেনেকুৱা খাতাৰনাক বস্তু যি কি নহওক ইয়াত আহিলে খাতাৰনাক বস্তু মানে এইটো ভাল লাগিছে যি কি নহওক আৰু পাছতো আহিবা নেকি এনেকৈ আমাৰ লগত শ্বুট কৰিবলৈ উফা বুলি আমি এখন কৰিম তাতে আহিব কোফাখনত লাগিব মানে আকৌ ইনভাইট কৰিম আমি কৰিব লাগিব আজি শ্বুটিঙলৈ লাহেকৈ ওলাই যাম ধুনীয়াকৈ ছেকেণ্ড ডে থাৰ্ড ডে হ'ব ন তোমাৰ ছেকেণ্ড ডে শ্বুটিং থাৰ্ড ডে আজি ওলাই যাম বলক শ্বুটিং চলি আছে এতিয়া বৰ্তমান আজি মানে 3 নম্বৰ দিনা শ্বুট চলি আছে এইফালে দেখিছে একদম ৰিফ্লেক্টৰ লৈ ৰেডি এজন আজি মৃগাঙে কেমেৰা কৰি আছে ওলালোৱা শেষত মোৰ মানে হ'বগৈ আৰু শ্বুটটো ন হ'বগৈ নাই হ'ব লাগিব অঁ টেষ্টটো ওলাই আছে মানে বহুত কথা আছে কাহিনী আছে ঐ আছে নাই মুডটো কেলে বেয়া ব'লা শ্বুটিং আছে মাজনী মাজনী ব'লা ৰাতি মানে ইউনিক কেৰেক্টাৰ আছে জোনমণিও কোনো ভবাই নাছিলে এই যে খাতাৰনাক কেৰেক্টাৰ থাকিব বুলি পটকে হৈ গ'ল মানে হয় নাই যে পটকে যেতিয়া হৈ যায় ইউনিক পাৰফৰ্মেঞ্চ হ'ব লাগিব তো ইউনিক হ'ব হয় নাই মেকআপো কৰা নাই আৰ্টিষ্টে ইমান এলেহুৱা হৈ গ'ল নহয় মেকআপ কৰি দিয়া নাই তাইক বেয়া কেলে আপুনি ইমান মানে দেখিছে নাই হয় নাই কষ্ট ব'লা তুমি এক্টিং কৰিবা নেকি लेट्स गो ये किस लिए आया है यहाँ पे गार्जियन हो क्या गार्जियन हूँ मैं इसका ठीक है तुम्हारा बीमारी क्या है डेड हो गया मैं तो डेड बॉडी हूँ डेड बॉडी भी आजकल बातें करता है भूत माने भाई वो भूत बोली डेड बॉडी और কথা পাতিব পাৰে জানো কোৱাচোন তুমি হয় নি হে লাইট নালাগে ইয়াত পুৰা পোহৰ চোৱাচোন মজা পোহৰ কিমান ধুনীয়া লাগিছে ইয়াত মজা একেবাৰে বচাব নোৱাৰে যদি ডক্টৰ হ'লে বাদ দিব কৈছে পেকআপ হ'ল নে ফাইনেল এই বস্তুটো লাগে মানে পেকআপটো পেকআপটো হৈ গ'ল বেলেগ হৈ এজনী এটা কপি যে পাছফালে পুৰা কপনি বহুত ঠাণ্ডা ইমান ঠাণ্ডা বতৰ মানে ছুইজাৰলেণ্ডত শ্বুট কৰাৰ নিচিনা লাগি আছিলে অকণমান সময় ঘুমতি বিৰাট ধুনীয়াকৈ শুই ল'লোঁ এতিয়া ফাইনেলি পেকআপ হৈ গ'ল আৰু ভিডিঅ'টো পেকআপ দেই শুই লওঁগৈ এতিয়া